তো হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল NTCS Job Assam। তো গাইছ SSC GD 2025 ফিজিকেলৰ কাৰণে যেটো কাট অফ লিষ্ট আহি গৈছে তো সকলোৱে গমে পাইছে কিমানখিনি কাট অফ গৈছে যে কিমান কম কাট অফ গৈছে। তো গতিকে আজিৰ এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকক ফাইনেল কাট অফটো কিমান মান যাব পাৰে, মানে এটা এক্সপেক্টেড কাট অফ হয়। এইটো কোনো ধৰণৰ মানে কি এইটো ডাইৰেক্ট যে মই এইটো কাট অফ যিটো কাট অফ কম সেইটো কাট অফে যে যাব সেইটোতো নহয়, মানে এইটো হ'ল এক্সপেক্টেড কাট অফ যে এটা মানে কি এনালাইজ কৰি পিনে। কাৰণ আগৰ ভিডিঅ'টোত মানে কি কিছুমানে কমেণ্ট কৰিছে যে ইমানখিনি মাৰ্ক আছে, তো মানে তেনেকুৱা তাৰ ওপৰত ডিপেন্ড কৰি মানে কি এইটো ভিডিঅ'টো আনিছো। গতিকে কিনে কাট অফ যাব পাৰে ফাইনেল কাট অফটো, তো এইটোত যে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব। আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিব। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব। ইয়াতো আহিছে ডিছক্ৰিপশ্যনটো লিংক দিয়া আছে। আৰু হোৱাটছএপ গ্ৰুপত যদি জইন হ'লে আপোনালোকে হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব। তো চাওক এতিয়া আহিল যে যিহেতু ইয়াত মানে কি এইবাৰ নক্সল এৰিয়াটো হ'ল এড হৈছে। ফাৰ্ষ্ট কথা এইবাৰ নক্সল এৰিয়াটো এড হৈছে। আগতে আছিল জেনেৰেল এৰিয়া আৰু এইফালে বৰ্ডাৰ এৰিয়া আছিল। তো এইবাৰ মানে কি নক্সল এৰিয়া এড হৈছে। আৰু নক্সল এৰিয়া আৰু জেনেৰেল এৰিয়া প্লাছ একেইয়ে, তো দুটা একে। যিহেতু নক্সল এৰিয়া গোটেইখন মানে কি জিলা গোটেইখন ডিষ্ট্ৰিক্ট একেই হয়, মানে নক্সল এৰিয়াই হয়। তো এতিয়া কাট অফটো হ'ল EWSৰ OBC ST SC UR সকলোবোৰে মানে কি কাট অফটো বেলেগ বেলেগ গৈছে। তো এতিয়া আহিল যে EWSৰ বৰ্ডাৰ এৰিয়া EWSৰ কাট অফ গৈছে হ'ল 79.08 গৈছে। জেনেৰেল এৰিয়াৰ EWSৰ 40.20 গৈছে। তাৰপিছত নক্সল এৰিয়াৰ EWSৰ 40.03 গৈছে। তো OBC ST SC UR সকলোবোৰ বেলেগ বেলেগ কাট অফ গৈছে। তো এতিয়া আহিল যে আপোনালোকৰ কিমানখিনি মানে কি প্লাছ থাকিলে, আপোনালোকৰ কিমান মান প্লাছ থাকিলে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম অহা চান্সটো থাকিব। তো এতিয়া চাওক সকলোবোৰ যিহেতু EWSৰ OBC ST SC UR সকলোবোৰ কাট অফটো যিহেতু বেলেগ বেলেগ, হয়তো কিছুমানত মানে কি 20 প্লাছো লাগিব পাৰে, কিছুমানত মানে 15 প্লাছো লাগিব পাৰে, কিছুমানত 8 প্লাছো লাগিব পাৰে, কিছুমানত হয়তো মানে 6 প্লাছো লাগিব পাৰে কিছুমানত। তো গতিকে প্ৰত্যেকটা যিমানকেইটা মানে কি কাষ্ট আছে হয়তো সকলোতে বেলেগ বেলেগ হয়। আৰু ফ'ৰ্চ ৱাইজ বেলেগ বেলেগ যিহেতু কাট অফটো মাৰিব। তাৰপিছত আছাম ৰাইফল বা CISF CRPF সেইবিলাকত মানে কি কাট অফটো বেলেগ বেলেগ মাৰিব যিহেতু। আৰু ইফালে সকলোৰে বেলেগ বেলেগ আহিব। কিছুমানৰ হয়তো 25 প্লাছ যাব পাৰে, কিছুমানৰ 30ও যাব পাৰে। তো গতিকে সেইটো ক'ব নোৱাৰি এতিয়া, কাৰণ ফিজিকেলৰ ওপৰত ডিপেণ্ড কৰিব। ফিজিকেল কিমানখিনি পাছ কৰিছে বা মেডিকেলি কিমানখিনি পাছ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব, সেইটোতো জানে। আৰু এতিয়া আহিল যে আপোনালোকৰ মানে কি কিমানখিনি আপোনালোকৰ প্লাছ থাকিলে মানে পোৱা চান্সটো থাকিব। তো চাওক এতিয়া কিছুমানৰ মানে আপোনালোকৰ কিছুমানৰ 100ও আছে, কিছুমানৰ 100 মাৰ্ক আছে, কিছুমানৰ 70 মাৰ্ক আছে। হয়তো সেই 100 মাৰ্কৰ যিটো কেণ্ডিডেট আছে সেইটো হয়তো ফিজিকেল পাছ নকৰিব পাৰে। কিছুমানৰ যিবিলাকৰ বেছি মাৰ্ক আছে হয়তো তেওঁলোকে ফিজিকেল পাছ নকৰিব পাৰে। আৰু যিবিলাকৰ 45 মাৰ্ক আছে বা 50 মাৰ্ক আছে তেওঁলোকে হয়তো ফিজিকেল পাছ কৰি মেডিকেল পাছ কৰি ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইখিনি ক্লিয়াৰ হৈ কিনে ফাইনেল মেৰিট লিষ্টলৈকে কোৱালিফাই হ'ব পাৰে। হয়তো সেই 100 পোৱা কেণ্ডিডেটজনে ফাইনেল মেৰিট লিষ্টত মানে নাযাব পাৰে, ফিজিকেলতে আউট হৈ যাব পাৰে, সেইটো ক'ব নোৱাৰি। কাৰণ এতিয়া ফিজিকেল কিমানখিনি পাছ কৰিব তাৰ ওপৰত ডিপেণ্ড কৰি মানে ৰিজাল্টটো যিটো ওলাব সেইটোতো সকলোৱে জানেই। তো এতিয়া আহিল যে আপোনালোকৰ মানে কি কিমানখিনি প্লাছ থাকিলে আপোনালোকে পোৱা চান্স থাকিব। তো চাওক যদি আপোনালোকৰ মিনিমাম 8ৰ পৰা যদি 15 মাৰ্ক মানে 8ৰ পৰা যদি 15 মাৰ্ক যদি প্লাছ আছে, আপোনালোকে কোনোবা নহয় কোনোবাটো ফ'ৰ্চত আপোনালোকে পাই যাব। এইটো কথা মনত ৰাখিব। এইটো মানে কি কিছুমানৰ হয়তো কমো যাব পাৰে, মইতো এইটো ক'লোৱেই যে কিছুমানৰ কম যাব পাৰে, কিছুমানৰ বেছি যাব পাৰে। প্ৰত্যেকটা ফ'ৰ্চত বেলেগ বেলেগ হয়। গতিকে আপোনালোকৰ যদি 8ৰ পৰা 15 প্লাছ যদি আছে, মানে কি তেওঁলোকৰ যিসকলৰ আৰু বেছি আছে 15তকৈ যদি বেছি আছে, যে 15তকৈ যদি 25 আছে, কিছুমানৰ 25 প্লাছ আছে, তো তেওঁলোকতো টেনশ্যনে নাই, তেওঁলোকতো আৰামছে পাই যাব। সেইটো সকলোৱে জানে যে যিসকলৰ 30 কিছুমানৰ 30 প্লাছো আছে তেওঁলোকতো আৰামছে পাই যাব। কিন্তু কিছুমানে মানে কি 8ৰ পৰা যদি 15 মাৰ্ক যদি এটা আছে তেতিয়া আপোনালোকে চেভ স্ক'ৰ থাকিব পাৰে। সেইটো আপোনালোকে মানে কি 80% পোৱা চান্স থাকিব, মানে 80% পোৱা চান্স থাকিব। হয়তো কিবা কাৰণ মানে কি তাতকৈ বেছি কমো হৈ যাব পাৰে, তাতকৈ কিছুমানৰ হয়তো কম আহি যাব পাৰে। ধৰক আপোনালোকৰ নক্সল এৰিয়াত কিমান গৈছে EWSৰ 40.03 গৈছে, হয়তো তেওঁলোকৰ 44তো হয়তো চাকৰি হৈ যাব পাৰে বা 45তো চাকৰি হৈ যাব পাৰে, সেইটো ক'ব নোৱাৰি। কাৰণ কিয় এতিয়া কিমানখিনি মানে ফিজিকেল পাছ কৰে বা কিমানখিনি মেডিকেল পাছ কৰে বা কিমানখিনি ডকুমেণ্ট ভেৰিফিকেশ্যনত মানে কি ক্লিয়াৰ হয়, সেইটোত গোটেইখিনি ক্লিয়াৰ হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্টটো মানে ওলায়। তো গতিকে ফাইনেল কাট অফটো তেতিয়া গম পোৱা যাব। কিছুমানে হয়তো UR 51 আছে নক্সল এৰিয়াত, তো তেওঁ হয়তো আৰু 25 প্লাছ হ'ব পাৰে, সেইটো ক'ব নোৱাৰি। তো 25 প্লাছ হ'লে কিমান হ'ব, ইয়াত
56 56 এটা 76 তো 76ত মানে কি নাম আহি যাব পাৰে তেনেকুৱা কথা কাৰণ যোৱা বছৰ চাওক যোৱা বছৰ জেনেৰেল এৰিয়াৰ ইউআৰৰ কিমান কাটত গৈছিলে 68 গৈছিলে মানে এইটো হ'ল ফিজিকেলৰ কাৰণে 68 গৈছিলে কিন্তু এইবাৰ কিমান গৈছে 48 কিমান মাইনাছ হৈছে 20 মাইনাছ হৈছে গতিকে চাওক 20 মাৰ্ক যদি মাইনাছ হ'ব লাগে এইবাৰটো কিমানখিনি কাটত কম গৈছে তো গতিকে এইবাৰ নিশ্চিন্ত মানে থাকক যিসকলৰ মানে কি যিটো মাৰ্ক পাইছে তো তাৰ মাৰ্কৰ যদি আপোনালোকে 40 মাৰ্কো কিবা কাৰণ যদি নাম আহিছে 40 মাৰ্কো পাই কিনে যদি 8ৰ পৰা যদি 15 মাৰ্ক যদি প্লাছ আছে তেতিয়া আপোনালোকে মানে কি নিশ্চিন্ত মানে থাকক আপোনালোকে ফাইনেল মেৰিট লিষ্টলৈকে 80% মানে কি পোৱা চান্স আছে তো গতিকে মই নকওঁ যে 100% পাব কিন্তু 80% পোৱা চান্স আছে তো গতিকে আপোনালোকৰ যদি বেছি আছে তেতিয়া কোনো প্ৰব্লেম নাই আৰু এতিয়া বহুতে এটা মানে কি কুৱেশ্যন হ'ব পাৰে যে মোৰতো 40 মাৰ্ক আছে মই কেনেকৈ যাম নে নাযাম ইণ্টাৰভিউ দিব যাম নে নাযাম তো চাওক যিসকলে নতুনকৈ এপ্লাই কৰিছে বা যিসকলে নতুন এজন কেণ্ডিডেট তো তেওঁলোকে ইণ্টাৰভিউ দিব যাওক কাৰণ কিয় নেক্সট আৰু পোষ্ট আহি আছে নেক্সট আৰু 2026ত মানে কি SSC যদি পোষ্ট আহি আছে 2025তে এপ্লাই হ'ব তো তেওঁলোকে যাওক কাৰণ কিয় যদি এইবাৰ কিবা যদি ভুল হৈছে যিসকলে 40 মাৰ্ক পাইছে যিসকলে নতুন কেণ্ডিডেট তেওঁলোকে মানে কি যাওক ইণ্টাৰভিউটো দি আহক ফিজিকেল দি হওক মেডিকেল তাৰপিছত ইফালে ডকুমেণ্টছ ভেৰিফিকেশ্যন সকলোবোৰ কৰি আহক কাৰণ মানে কি ফাইনেল মেৰিট লিষ্টত নাম আহে নাহে সেইটো হ'ল পিছৰ কথা কিন্তু এইখিনি দি আহক ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি দি আহক দি আহিলে তেতিয়া মানে কি আপোনালোকৰ এটা অভিজ্ঞতা থাকিব এটা এক্সপিৰিয়েঞ্চ হৈ থাকিব যে এনেকুৱাকৈ হয় তেনেকুৱাকৈ হয় বহুতে হয়তো এটা নতুন নিউ কেণ্ডিডেট এজনে হয়তো নাজানিব পাৰে সেইটো কাৰণে কৈছোঁ তো গতিকে যিসকলৰ কম মাৰ্ক আছে তেওঁলোকে ইণ্টাৰভিউটো দি আহক যিসকলে নতুন কেণ্ডিডেট হয় আৰু যিসকলে পুৰণা হয় যিসকলে আগতে দিছিল তেওঁলোকেতো গমেই পায় কিন্তু এতিয়া যিসকলে নতুনকৈ দিছে তেওঁলোকে কম মাৰ্ক যদি আছে 40 মাৰ্ক আছে বা 41 কিবাকৈ যদি লাকিলি কিবা কাৰণ যদি ফিজিকেলত নাম আহিছে তেওঁলোকে ইণ্টাৰভিউটো দিব যাওক ফিজিকেলটো দিব যাওক তেতিয়া মানে কি গম পাব গোটেইখিনি কথা গম পাব যে কেনেকৈ মানে কি গোটেইখিনি পাতে ইণ্টাৰভিউবিলাক হয় তাৰপিছত নেক্সট মানে কি ভালদৰে প্ৰিপাৰেশ্যন চলাই পিনে একেবাৰে যাতে চাকৰি এটা ল'ব পাৰে তো সেইটো কাৰণে আপোনালোকে গম পালে যে কিমান মাৰ্ক মানে কিমানমান প্লাছ থাকিলে আপোনালোকে পোৱা চান্সটো থাকিব যে মিনিমাম 8ৰ পৰা 15 মাৰ্ক যদি আছে আপোনালোকে মানে নিশ্চিন্ত মানে থাকক আপোনাৰ 80% পোৱা চান্স থাকিব তো কিছুমানৰ হয়তো বেছি মাৰ্ক লাগিব পাৰে কিছুমানত হয়তো কম লাগিব পাৰে এইটো কথাটো মই আগতে কৈ দিছোঁ তো গতিকে আপোনালোকে কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব আৰু আপোনালোকে কিমান মাৰ্ক পাইছে ফিজিকেলৰ মানে আপোনালোকে কিমান মাৰ্ক পাইছে কিমান টোটেল মাৰ্কটো আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া এভাৰেজ মাৰ্ক আছে তো সকলোবোৰ গম পাওঁ তো গতিকে এইখিনি আছিল কিবা আপোনালোকে সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব তো আজিলৈকে বাই বাই